সন্দেশ বৰুৱা বিটি ঘৰৰ নাম পইচাৰা বুলি কয় এখানি ঘৰ পইচাৰা আপোনাৰ নাম মোৰ নাম মণিমা কি হৈছে আপোনাৰ ল'ৰাটোৰ কিডনী লিভাৰটো নষ্ট হোৱা বুলি কৈছে এতিয়া ডক্টৰে কিমান বছৰ কিমান মান সময় হ'ল তাৰ এতিয়াতো বয়স এতিয়া তাৰ 25 বছৰ হৈ গ'ল বিটি 25 বছৰ হৈ গৈছে পঢ়িছিলে সি পঢ়ি পেলাই মেট্ৰিক পাছ কৰি পেলাই ইউ পাছ কৰা ভাল হ'লো মই কিডনী লিভাৰ দুটা আচ্ছা এতিয়া চিকিৎসা ক'ত কৰি আছে এতিয়া ঘৰতে বহি আছে আৰু গুৱাহাটীৰ পৰা আনি ঘৰতে আছে এতিয়া আপুনি লোকেল MLA পৰা একো হেৰি পোৱা নাই নেকি পোৱা নাই আকৌ চৰকাৰৰ ফালৰ পৰা একো পোৱা সাহায্য নাই নাই এওঁ কোন ময়ো চিনি নাপাওঁ আজি ৰাতিপুৱা নিজৰ পুত্ৰৰ জীৱন ৰক্ষাৰ কাৰণে মানুহৰ ঘৰে ঘৰে ভিক্ষা খুজিব আহিছিল তো এওঁৰ ল'ৰাৰ কিডনী লিভাৰ দুয়োটাই ডেমেজ হৈছে বহুত লাখ টকাৰ প্ৰয়োজন গতিকে আপোনালোকৰ ওচৰত এটাই অনুৰোধ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই ভিডিঅ'টো পায় আৰু এখেতক সহায় কৰে আপোনাৰ এটা শ্বেয়াৰে এগৰাকী মাতৃৰ মনত হাঁহি বিৰিঙাব পাৰে তো গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ